হে গাইছ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি মাৰিম মানে বাইকত কালাৰ। আগতে যোনটো কালাৰ মাৰিছিলোঁ সেইটো আছিলে স্পিয়া। এই কালাৰটো মানে বহুত দাম লৈছে, কিন্তু কালাৰটো গ'লগৈ। এইফালে চব পাই বহুত ভাল ভাল বুলি কৈছিলে, তথাপিতো মামৰ ৰংটো আহি গৈছে এইটো চাইডেই। সেইটো কাৰণে আজি মানে স্পিয়া নেমাৰো। আজি মাৰিম যোনটো কাঠত মাৰে হেৰিয়ত মাৰে সেনেকুৱা কালাৰ মাৰিম মানে। আৰু সেইটো হৈছে এইটো। চাওক, এইটো মাৰিলে ৰখে নে নৰখে চাম মানে, কিমান দিন থাকে কিমান দিন নাথাকে। কালাৰটোৰ নাম চাই লওক, প্ৰমোচনেই হৈ গৈছেগৈ আৰু এই ৰংটো। এতিয়া এইটো মাৰো, তাৰপিছত কেনেকুৱা লাগে চাব। এইটো হৈছে ক'লা কালাৰ, এইফালে এডাল আছে ব্ৰাছ। এতিয়া ব্ৰাছডাল খুলি লওঁ, ৰংটো খুলি লওঁ, কালাৰটো মাৰো। য'ত য'ত বেয়া লাগিছে চবতে মাৰি দিম। ইয়াত মানে মাৰিমেই, যদি বাচে নহয় এইবোৰতো মাৰি দিম মানে। এতিয়া এইটো খোলো, তাৰপিছত কালাৰটো মাৰো। প্ৰথমতে মানে টেংকিটো ভাল ধৰণে মোহাৰি লওঁ। আগতে মোহাৰি থৈছোঁ, তথাপিতো অলপমান মোহাৰি দিওঁ। গাড়ীখন মানে চাই নানি এইটো কালাৰে বেষ্ট আৰু। এতিয়া মোহাৰি হৈ গ'ল, বহুত মোহাৰিলোঁ। এইটো খুলি থৈ দিলে ৰংটো যাবগৈ। এতিয়া এইটো মাৰো, এইফালে চাই লওক ক'লা ৰং, এইটো ব্লেক। আৰু প্ৰথমবাৰ মাৰিছোঁ মই, আজিলৈকে মাৰি পোৱা নাই। লগাটো লাগিছে কিন্তু এইটো ওপৰতে মাৰি দিছোঁ, যাতে এইটো গ'লেগৈও সিটো থাকি যায়, নহ'বা ডাইৰেক্ট মামৰখিনি ওলাই পৰিব। লাগিছে কিন্তু দেই, ভালেই লাগিছে। হ'লেও স্পিয়াটো লিখা নহয়। এইফালে এইটো মামৰ হৈ আছে, এইডোখৰত অলপ বেছিকৈ মাৰিবলৈ। একেডোখৰতে মানে বহুত কিবা ঘঁহাব লাগে, তেতিয়া বেছি ভাল। এই বস্তুটো বহুত লিকটীয়া লাগিছে মোৰ। যদি লিকটীয়া হয় নহয় ভালেই হ'ব বা খাই নপৰে, কিন্তু এটা আছে মানে খাই পৰে। এইটো এনেকৈ এতিয়া টানোতে গম পাইছোঁ, অলপ টান লাগিছে মানে বস্তুটো। এই ৰংটো অলপ গোন্ধাই, নাকে চাকে লাগি যাব ক'লা ৰং গোন্ধাই। ৰং গোন্ধাই নে কি গোন্ধাই আৰু বৰ বেলেগ গোন্ধাই, লিকটীয়া প্ৰভাৱ। চবতে মাৰিব লাগিব, ভাল ধৰণে মাৰিব লাগিব। এইফালে একদম ফিনিচিংটো ভালকৈ দিব লাগিব ন, তেতিয়াহে ভাল লাগিব। খবলি লাগিছে ৰংটো, শুকালেহে ভাল হ'ব চাগে। এইফালে মানে বেছিকৈ হেৰি হৈ থাকে। এইফালে দেখোন পুটুকাই পৰিছে অলপ। আৰু এই ৰংটো মানে এনেকৈ ঘঁহাই দিব লাগে, বহুত কিবা এনেকৈ ঘঁহাই দিব লাগে। য'ত মানে ডাঠ থাকে তাত পুৰা এনেকৈ পাতলা কৰি দিব লাগে। দেখিবা মজাই লাগিছে, কমটি পইচাত মানে ডবল ধামাকা বুলি কয় এইটো। কমটি পইচা নহয়, ইমান সস্তাও নহয় এইটো। খালি বস্তুটো কি হয়, ভালকৈ লাগিলেই হয় আৰু। একদম পুৰা ফিনিচিং ধুনীয়াকৈ দি দিছোঁ। আৰু বেছিকৈ ডাঠকৈ লগালেও বেয়া, লেখত লগাব লাগে, যাতে মানে ৰং সিটো ছাইডৰ ৰংটো ওলাই নাথাকে আৰু। এনেকৈ পূৰা মোহাৰি আছোঁ এনেকৈ। এইডোখৰ চাওক ফিনিচিং কেনেকুৱা পৰি গৈছে। ফিনিচিংটো মজা আছে বাৰু দেই, ভালেই লাগিছে এতিয়া দেখি। এইডোখৰত নেলাগিলেই ৰং, এইবাৰ যিহেতু চিটটো খুলি নালোৱা হ'লে, সেইটো কাৰণে এইবুলি এইডোখৰত অলপ ভালকৈ দিব লাগিব। এক চাইডে হৈ গ'ল আৰু, এতিয়া এইটো চাইডে মাৰিব লাগে। দেৰিকৈহে গম পাম, 1 ঘণ্টা 2 ঘণ্টামানৰ পিছত মানে দেখিবলৈ কেনেকুৱা লাগে, ভালেই লাগে নে বেয়াই লাগে। মানে টেংকিত কালাৰ মাৰি হৈ গ'ল, এইফালে চাই লওক ক'লা। স্পিয়াটো লিখাকৈ মানে ফিনিচিংটো নাপায়। স্পিয়াটোত যোনটো ফিনিচিং আছে খালি গুচি যায়গৈ ন, সেইটো কাৰণে বেয়া লাগে। এইটো এতিয়া এনেকৈ ঘঁহাই দিওঁ,
এনেকৈ তেতিয়া মিহিটো আহি যায়। এইটো আঁতৰ পৰা চাওক কেনেকুৱা লাগিছে। তলত কমেণ্ট কৰক। কোলা কোলা ব্লেক ব্লেক হৈ গ'ল চব। ফুল টেংকিত কালাৰ কৰি মিহি কৰি হৈ গ'ল। চাই লওক ইমানেই পাৰিলোঁ আৰু ইয়াতকৈ না পোৱা। ইয়াতকৈ মানে বেছিকৈ ঘঁহাই থাকিলে কি হয় তলৰ কালাৰটো গুচি যায়গৈ। এইটো মানে পটাপট শুকাই যায়। এতিয়া এনেকৈ ইয়াত থ'লোঁ অলপ দেই। এতিয়া বাকীবোৰত মাৰোঁ মানে যিহেতু ৰং বহুত আছে দেখিছে নাই অলপহে গৈছে ইমান ৰং কি কৰিম। এতিয়া এইবোৰত মাৰি দিওঁ। এইবোৰ কালাৰবোৰ গৈছেগৈ হাতত লাগি গ'ল। হাতত লাগিলে মানে ভোট দিয়া লিখা লাগি যায় একদম। ভোট যে দিয়ে যে এনেকৈ ওপৰত যে হেৰিটো মাৰি সেনেকুৱা হৈছে। পটককৈ নাযায় মানে এইবোৰতো মাৰি দিব লাগে তেতিয়া আৰু ক'লা হৈ যাব। ৰংটো ভালেই বাৰু দেই মই বেয়া বুলি নকওঁ। এইবোৰত বেছি ভাল হ'ব তাতকৈ এইবোৰত বেছি ভাল হৈছে দেখিছেনে। আপোনালোকৰ কাৰোবাৰ যদি মানে এনেকুৱা বাইক চাইক আছে নহয় পুৰণা ৰং চং দিবলৈ হ'লে মোক মাতিব পাৰে। কণ্টেক্ট আমাৰ ৱেবছাইট আছে www.com এনেই কৈছোঁ। এতিয়া মানে ইয়াত দি আছোঁ এইবোৰতো দিব লাগে। এইবোৰ মামো খাই গৈছে তেতিয়া অলপ নতুন নতুন হৈ যাব। ফটো মাৰিবলৈকে ভাল লাগিব। আজি পূৰা নিউ বনাই দিছোঁ নিউ মডেল। খালি এই ৰংটো ফিনিচিংটো মানে একদম ভালকৈ নাপায় আৰু কাঠত দিয়া ৰংহে আৰু এইবোৰত পায় বাৰু এনেকৈ খালি বহুত দেৰি ঘঁহাব লাগে। এইডোখৰত চাইলেঞ্চাৰডোখৰত ৱেল্ডিংটো কৰিছিলোঁ ন এইখনতো মাৰি দিওঁ। এইখনৰ কথা মই পাহৰিয়ে থাকিছিলোঁ। তেতিয়াহে এতিয়া গজব লাগিব। এতিয়াই ভাল লাগিছে চাওক। এইডোখৰত নহবা মানে জল্দি জল্দি মামৰ খাই যাব। যদি এইটো লগাই দিওঁ নহয় ইমান জল্দি মামৰে নাখায়। এই আগডোখৰত লাইট চাইটটো একোডাল নায়েই। এইডোখৰ মামৰ খাই গৈছে। এইবোৰ দেখিছেনে এইবোৰত মাৰি দিওঁ। ইমানত দিলোঁ এতিয়াও ৰং বহুত আছে শেষেই হোৱা নাই মানে এফালে যোৱা নাই। এনেকৈ কৰি ল'ব লাগিব। ফাইনেলি মানে গাড়ীখনত কালাৰ মাৰি হৈ গ'ল। এইফালে চাই লওক ক'ত ক'ত মাৰিলোঁ। ওপৰ আগৰ মানে এইডোখৰত মাৰিলোঁ। এইফালৰ পৰা গাড়ীখন কেনেকুৱা লাগিছে চাই লওক। এইফালে মানে এইটো শেষ হৈছে সিচাইডৰ পৰা আহিছে। এইবোৰ চবতে মাৰি দিলোঁ। এইটো চাইড এইবোৰত মাৰি দিলোঁ। এইফালে মানে গৈছে সেইটো চাইডে শেষ হৈছে সেই চিনডাল। এইডোখৰত মাৰি দিলোঁ। এইডোখৰত অলপ মামৰ খোৱা লিখা হৈ আছিলে মানে প্লাষ্টিক এডোখৰ অলপ গৈছিলে কালাৰটো। এইফালে চাইলেঞ্চাৰত এইখনত মাৰিছোঁ। এইডোখৰত মানে এনেই পনীয়াকৈ মাৰিছোঁ। ৰং এতিয়াও বহুত আছে ৰং। এইফালে চাই লওক আধাই যোৱা নাই কৈছোঁ নহয় বহুত আছে। এইটোৱে গাড়ীখনৰ লুকটো এতিয়া এনেকুৱা লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে তলত কমেণ্ট কৰক। এতিয়া ষ্টাৰ্ট দিওঁ আৰু ভিডিঅ'টো সামৰি দিওঁ। এইবোৰ মানে শুকাবলৈ বহুত টাইম লাগিব। এতিয়া একো হোৱাই নাই এইবোৰ হাতত সেনেকৈ লাগি আহে। ষ্টাৰ্টটো মই একেচাতে কৰিছোঁ চাওক। এনেকৈ মানে ফুল এক্সেলডাল এনেকৈ হেৰি কৰি ল'ব লাগে। এতিয়া চাওক আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই টাটা। এতিয়া হ'ব মানে ট্ৰেইন যায় এনেকৈ গ'লে মানে কালাৰটো কেনেকুৱা লাগিছে চাই এইটোকে দেখাইছোঁ।
খাটাৰ না গোটেই ৰং লাইট গ'ল মজা এইটোৱে হৈছে মোৰ লুকটো এইখন বাইকৰ লগত